আলি কাটি জালি দিম, বৰ পিৰা পাৰি দিম, তাতে বহি বৰষুণ দে। বাপৰে কি গৰম পৰছি এ। এই গৰমত আমি যে স্কুলত আইছো, আমাক পুৰস্কাৰ দিবা লাগে চৰকাৰৰ পৰা। কিমান কষ্ট কৰি আইছো আমি, ৰাতি ৰাতি মহৰ কামাৰ, মস্ত গৰমতো আমি কষ্ট কৰি পঢ়ো। গেন্দালি, আজি ছাৰ নাহে নেকি? 10:30 বাজিল। গৰমত প্ৰেছাৰ উঠি ঘৰত ঘুমাই আছে কিজানি। আমাৰ কালি নামৰ কি হ'লে? টেনচনত বহি আছে দেখোনে, বেঙা মানুহ নিচিনা কিবা। কোনোবা মচি নেকি ঘৰত তহঁতৰ? হেই মৰাণ নোহোৱা, ক'ৰ কি বকি আছা এ? কালি ছাৰে বানপানীৰ ৰচনা মুখস্থ কৰি আহিবা দিছিল, মনত আছে না তহঁতৰ? মই ৰাতি পঢ়িবাই নৰলো। ৰাতি জ্বালা মিক্সাৰৰ পৰা খাই গেছ হৈ পেটত পাদি তত পাৱা নাই ভাই, এতিয়াও পাদি আছো। কি কয় তই? জ্বালা মিক্সাৰ খাই পাদা হৈছি তোৰ? ছাৰ আহিছি। বুঢ়াটো সঁচাকে আহিলে, হোমৱৰ্কটো কৰাই নাই। আজি হৈছে আৰু কি যি হ'ব, বুঢ়াটো এতিয়া প্ৰশ্ন সুধিব, মাথা গৰম কৰি মাৰিব এতিয়া। গুড মৰ্ণিং ছাৰ। দে চলি আহ, তাইছা না গোটেইকেইটা তহঁতেতো মাষ্টৰক সন্মান কৰিবাই নাজানা। আহাৰ লগে লগে যি থিয়া হ'ব লাগে সেইখিনিও নাজানা তহঁতে। দে হ'ব দে, তহঁতে হোমৱৰ্ক কৰিছা না নাই? কালি যে তহঁতক হোমৱৰ্ক কৰি আনিব দিছিলোঁ। নাই ছাৰ, হোমৱৰ্ক চমৱৰ্ক কৰা নাই দিয়ক। হোমৱৰ্ক কৰিনো কি হ'ব ছাৰ? হোমৱৰ্ক কৰিনো কেইটা ডাঙৰ মানুহ হৈছে? গৰু, ক'ৰ কি কথা ক'ব আহিছা তই? দে কালিৰাম কচোন, তাজমহল কোনে বনাইছিল? ছাৰ, এইটো আৰু এটা প্ৰশ্ন হ'ল নেকি? একদম সহজ প্ৰশ্ন, চবেই জানে, মিস্ত্ৰীয়ে বনাইছি ছাৰ। গৰু, মই সেইটো সোধা নাই। মিস্ত্ৰী বনাইছি সেইটো ময়ো জানো। কোনে বনাইছিল সেইটো কওঁ। ছাৰ, ঠিকাদাৰে বনাইছি। দে হৈছে দে, বাপৰে বঢ়িয়া উত্তৰ দিছা দে তই পাৰবি, তই একদম চব পাৰবি, বুজছা না? হ'ব দে, তোক যে কালি মই তহঁতক কুকুৰৰ ওপৰত ৰচনা লিখিব দিছিলোঁ, তহঁতে লিখি আনিছা না নাই? কালিৰাম কৈছোঁ, তই লিখিছা না? ছাৰ নকব দক, বাপৰে কি কম বুজছি না। যেতিয়াই মই তাৰমানে কুকুৰৰ ওপৰত কলমটো ৰাখি কিনে ৰচনা লিখবা গেলো, কুকুৰটো দাউৰি পলাইছি হে ছাৰ। ভাই কি কৈছা তই? মোৰ মাথাটো একদম কেম্বা কৰিছি দে, একদম মাথাটো কিবা ঘূৰি দিয়ান লাগছি ভাই। তই মনে মনে থাক। দেচো গেন্দালি ক, মোৰ বয়স কিমান হৈছে? ছাৰ, আপোনাৰ বয়স হৈছে 40 বছৰ। সম্পূৰ্ণ শুদ্ধ উত্তৰ দিছা তই, বঢ়িয়া ভাল লাগছি। পিছে কচু, তই কেনেকে গম পালি মোৰ বয়স যে 40 বছৰ? ছাৰ, এইটো একদম সহজ কথা ছাৰ। আমাৰ ঘৰৰ ওচৰত এটা আধা পাগল আছে ছাৰ, সেইটোৰ বয়স হৈছে 20 বছৰ। গতিকে আপুনিতো একদম পুৰা পাগল, গতিকে আপোনাৰ বয়স 40 বছৰ। গৰু, তই মাষ্টৰক সন্মান কৰিব নাজানা? তই মাষ্টৰক পাগল বুলি কৈছা? তোক মই আজি শিক্ষাটো দি আছো। তোৰ ঘৰত গেলি যাই আছো আজি মই, তহঁতৰ বাইপেৰে ওচৰত কথাটো মই কৈ আছো আজি। নকুল, এইবাৰ তোৰ পালা। দেচো তই থিয়া হ, তোক মই কেইটামান প্ৰশ্ন সুধিম এতিয়া। সোধক ছাৰ। কালি মই বানপানীৰ ওপৰত ৰচনা মুখস্থ কৰি আহিবা দিছিলোঁ। এতিয়া তই ৰচনাটো একদম বঢ়িয়াকে মুখস্থ মাতি যায় একফালৰ পৰাই। ছাৰ, বানপানীৰ ৰচনা একদম সহজ ছাৰ, চবেই জানে। এইবাৰ মস্ত পানী হৈছে, একদম পানী হৈ কিনে ছাৰ একদম মানুহৰ ঘৰত ভিতৰত গেলি পানী সোমাইছে। আমি নাও লৈ মাছ মাৰিব গৈছোঁ ছাৰ, বহুত মাছ মাৰিছোঁ। আৰু এই পানীত মানুহৰ গৰুগিলা ভাহি গৈছে ছাৰ। গৰুৰ একডাল দীঘল নেজ আছে, আৰু গৰু এইবাৰ বেছি ঘাঁহ চাহ খাবা নাপাই পেলাই ছাৰ এই বানপানীত গৰুগিলা দুৰ্বল হৈ গৈছে। আৰু গৰু ছাৰ, এই গৰুৱে গাখীৰ দিয়ে, এইবাৰ কিন্তু পানী হোৱাৰ পৰা গাখীৰ একদম কমকৈ দিয়া হৈছে ছাৰ। আৰু সেইকাৰণে বিৰাট মানুহবিলাক সমস্যা হৈছে। আৰু ছাৰ, গৰুৰ 4খন ঠেং আছে, আৰু এই বানপানী হোৱাৰ কাৰণে গৰুৰ ঠেঙত জোকে বেছিকৈ ধৰিছে, আৰু জোকে গৰুৰ তেজগিলা খাই ফেলছে। সেইকাৰণে এতিয়া বাজাৰত গৰুৰ তোক দাম বহুত বানপানী বাঢ়ি ৰচনা ক'ব গৈছে। দিছোঁ, তই কি গৰু ৰচনা মাতি আছা দেখো? তই মনে মনে থাক, বহ। মোৰ মাথাটো গৰম কৰি দিছা তহঁতে এতিয়া ছুটি যা, মোৰ একদম প্ৰেছাৰ উঠি গৈছে তহঁতৰ কথা শুনি পেলাই।